নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনেকৈ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে। ৱেলকাম টু মাই আনাডাৰ ভিডিঅ'। এয়া ৰাতিপুৱা বাজিছে 4টা বজাত উঠি মানে ধুনীয়াকৈ মা পৃথিৱীক সেৱা জনাই ল'ৰা ছোৱালীকেইটা আকৌ শুই আছে নহয়, সিহঁতক কাপোৰখন ঢাকি দি পেলাই মই উঠি আহিলোঁ। উঠি আহি পেলাই গৰম পানী এগিলাচ খাইছোঁ। গৰম পানী এগিলাচ খাই মই চিধাই গৈছোঁ ছাতৰ ওপৰত গৈ পেলাই একদম ধুনীয়াকৈ অকণ মৰ্ণিং ৱাক কৰিলোঁ। সাংঘাতিক ঠাণ্ডা পৰিছে হাৰিয়ানাত, গম পাইছেনে? আমাৰ অসমত বাৰু কেনেকুৱা ঠাণ্ডা, প্লিজ কমেণ্ট কৰি পেলাই ক'বচোন দেই। তাৰপাছত এয়া দেখিছেনে এক্সাৰচাইজ কৰিছোঁ। মই এক্সাৰচাইজ যিকেইটা ষ্টেপ পাৰোঁ সেইকেইটাকে কৰোঁ আৰু দেই, নেহাঁহিব আকৌ মোৰ এক্সাৰচাইজ দেখি, কিন্তু মই সেইকেইটা ডেইলি কৰোঁ আৰু য়োগাও কৰোঁ। য়োগা কৰি হোৱাৰ পাছত এয়া 6:30 বজাত ল'ৰা দুটাক উঠালোঁ। ল'ৰা দুটাক উঠাই পেলাই গা পা ধুৱাই সিহঁতক কিবা কিবি এটা খুৱাই সিহঁতক স্কুললৈ ৰেডি কৰিছোঁ। ৰেডি কৰাৰ সময়ত মোৰ হাজবেণ্ডেও মোক বহুত সহায় কৰে, কাৰণ বহুত লৰালৰি হয় সেইকণ সময়ত। সিহঁতক সেয়া ৰেডি কৰি পেলাই বটলত গৰম পানী ভৰাই সিহঁতক পঠিয়াই লৈ আজৰি হ'লোঁ। বাই বাই।